বান্ধৱীসকল, কেনে খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভালেই বাৰু। চ' আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। তাৰমানে এতিয়া ভাত পানী বনাই মেলিহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মানে এটামানে বাজি গ'লগৈ আৰু মই ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। ভাবিলোঁ মানে যিহেতু মই এইকেইদিন ডেইলি ভ্লগ দি আছোঁ, চ' অকণমান কিবা কিবিকৈ দেখাব লাগিব, ত' সেইকাৰণে কণ্টিনিউ কৰি গৈ আছোঁ ভিডিঅ'বোৰ। আপোনালোকে চাইছেনে বাৰু ভিডিঅ'বোৰ? চ' তাকে আৰু ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। কালি মানে বাহঁতৰ ঘৰলৈ যে গৈছিলোঁ, কালি ভিডিঅ'টো দিছিলোঁ, আপোনালোকে চালেনে বাৰু? যদি চাইছে কমেণ্ট কৰি জনাবচোন দেই, আৰু কেনেকুৱা পালে জনাব। ৰ'ব, আমাৰ ইয়াত গাখীৰো আহিলে। সেয়া গাখীৰ, আজি মানে গাখীৰ অকণমান দেৰিয়ে হৈ গ'ল। এনেই আনকালে বাৰু অকণমান সোনকালে আহে, কিন্তু আজি অকণমান দাদাৰ দেৰি হ'ল। চ' সেয়া এতিয়া মানে মাক দিছোঁ গাখীৰ চাখীৰ এতিয়া বহাবলৈ। ত' মায়ে এতিয়া বহাই আছে আৰু বলক এতিয়া অকণমান ভিতৰলৈ যাওঁ দেই। এইফালে মা এয়া গাখীৰখিনি বহাই কৰি দিলে মায়ে। আৰু মই যে মাংস বনাইছিলোঁ, এয়া খাচী মাংস ধুনীয়াকৈ বনাই মেলি থৈ দিছোঁ। এতিয়া মানে খোৱা বোৱা কৰা হোৱা নাই আৰু, যিহেতু আজি অকণমান সোনকালে হ'ল মানে বনোৱা, মানে অকণমান দেৰিয়ে হয়, কিন্তু আজি অকণমান সোনকাল হ'ল। এফালে বৰষুণ দেখিছেনে? মানে কি ক'ম আৰু, এইকেইদিন যে বৰষুণ মানে কি হ'ব, চব তিতি বুৰি অৱস্থা নাইকিয়া। কাপোৰবোৰ সদায় ধুওঁ, আৰু সদায় নুশুকাই জানেনে। আৰু আমাৰ ফুলগছজোপা দেখিছেনে ইমান ধুনীয়াকৈ লাগি আছে। মানে এই গছজোপা যে নন ষ্টপ এনি টাইম লাগি থাকে মানে, আৰু বহুতে আহি মানে ইয়াৰ পৰা ডালবিলাকো লৈ যায় মানে। যিহেতুকে গছজোপা বহুত পুৰণি গছ হয় এজোপা, মানে আমি ৰোৱাততো নহয়েই, মানে আমিতো ইয়াত অহা বেছিদিন হোৱা নাই, মানে এবছৰো হোৱা নাই আমি ইয়াত অহা। ইয়াত বহুত দিনৰ আগতে ইয়াতে মানে এই গছবিলাক যিমানবিলাক গছ দেখিছে, এই গছজোপাটো মানে 70 বছৰমানৰ আগৰ এই জামুক গছজোপা, আৰু এইজোপা বহুত পুৰণি গছ। আৰু ইয়াত কঁঠাল গছ দেখিছেনে? এইবোৰ চব মানে বেলেগে ৰোৱা আৰু, মানে ইয়াত এই কোৱাৰ্টাৰটো মানে বহুত দিনীয়া আচলতে কোৱাৰ্টাৰ। আমি ইয়াত অহাটো মানে 7 মাহ মানে হৈছে। চ' সেয়াই, আৰু বহুত আছে ইয়াত গছ। এইফালে নেমু গছ আছে, কলগছ আছে, তাৰপিছতে এইবোৰ আৰু কঁঠাল গছো আছে, বহুত আছে কিবা কিবি। চ' আমিতো ইয়াত এনেও আৰু বেছিদিন নাথাকোঁ। চ' সিমানে, আগলৈ ভিডিঅ'টো কণ্টিনিউ কৰি যাম, চাই থাকিব দেই। আৰু এতিয়া ভাত চাত খাবও যাব লাগে, মায়ে মোক লাহেকৈ মাতিছেই। চ' চাই থাকক। এইবোৰ পুৰৈ শাক দেখিছেনে? ইয়াৰ পুৰৈ শাক এইবোৰ নিজে নিজে হৈছিলে মানে, আমি কি কৰিলোঁ, এতিয়া ধুনীয়াকৈ চাং টাং পাতি দিছোঁ। আৰু ইয়াৰ যে কলগছ কেইজোপা আৰু ডাঙৰ ডাঙৰ কলগছ আছিলে, ইয়াৰ কলগছ মানে কল মানে 2-3 থোকমান খালোৱেই, আৰু মানে বহুতক মানুহবোৰকো কাবাক এনেকৈ ভগাই মেলি দিলোঁ। আৰু এই নেমু গছজোপা যে এনি টাইম লাগি থাকে। প্ৰথম যেতিয়া আমি আহিছিলোঁ তেতিয়া লাগি থকা নাছিলে, মানে বহুত লতা চতা বগাই আছিলে, চব কাটি মেলি দিয়া হ'ল। তাৰপিছতে মানে পূৰা নেমু মানে এনেকৈ মানে দেখিছেনে, ধৰিব পাৰিছেনে বাৰু কেমেৰাত? বহুত নেমু লাগি থাকে মানে, এতিয়ালৈকে লাগি আছে। আৰু মানে এফালে ফুলিও আছে। আৰু এইজোপা দেখিছেনে? সেইজোপা আম গছ, মানে ইয়াত বহুত আছে গছ বুলিবলৈ, মানে ইয়াত মানে বহুতেই আছে। এইবোৰ চব মানে বহুত পুৰণা গছ হয়। চ' বহুত দিনীয়া গছ, যিহেতু কোৱাৰ্টাৰটো বহুত পুৰণা হয়। আম মানে একদম প্ৰথম লাগিছে, আমি আহোঁতেই মানে ইয়াৰ আগৰবাৰ লগা নাছিলে, মানে বহুত লতা চতা বগাই আছিল যে, এইবোৰ চব কাটি দিয়া হ'ল। ত' সেইকাৰণে মানে আমবোৰ এবাৰ মানে খাবলৈ ভাল মানে। চ' আমখিনি আপোনালোকক দেখুওৱা নহ'ল বাৰু, তেতিয়া মই ভিডিঅ' ইমান কৰি থকা নাছিলোঁ, এতিয়াহে ভিডিঅ'বোৰ কণ্টিনিউ কৰিব লৈছোঁ। চ' সিমানেই দেই, আৰু ভিডিঅ'টো চাই থাকিব, ঠিক আছে। মানে দুইটা এবাৰ মানে গুডু মানে বহি লৈছে, এফালে গুডু বহি লৈছে, এফালে ৰাণীও বহি লৈছে ন। বহি থাকা আৰু চাবা, পৰিবা, জেগাই নাইকিয়া হৈ গৈছে। তথাপিও মানে দুইটা চাওকচোন। আহা, নামি আহা। অঁ, নামি আহা, নামা।
ব'লা দিয়া বহা বহি থাকা নহ'লে ৰাণীটো একদম মানে কি আৰু তাই মানে আৰু নানামে তাই ইয়াতে থাকিব গুডু কেনেবাকৈ ওপৰত বহিলে কিন্তু জেগাই নহ'ল ন গুডু হয় ন আৰু গাইজ ইহঁত মানে দুইটা মানে এটা মানে হেৰি আছে ৰাণী মানে সদায় ওপৰতে বহে আৰু গুডু মানে সদায় তলত বহে আজি মানে অকণমান গুডু অকণমান ওপৰলৈ উঠিছিলে কিন্তু ৰাণী মানে সেইটো চাইডে বহি আছে মানে নোৱাৰে মানে তাই সেইকাৰণে সি মানে আকৌ নামি আছিলে চ' ইহঁত দুটাৰ লগতে অকণমান ব্যস্ত হৈ থাকোঁ মানে ভাল লাগে মোৰ আচলতে জীৱ জন্তুবিলাক বহুত ভাল লাগে কুকুৰ মেকুৰী যি হওক মানে আৰু এইবোৰ যে হেৰি যে আমাৰ ইয়াত যে বহুত চৰাই জানেনে মানে আগতে য'ত আছিলোঁ আমি তাততো ইমান চৰাই নাছিলে কিন্তু এতিয়া ইয়াত মানে বহুত চৰাই মানে আৰু চৰাইবোৰ মানে বহুত বিভিন্ন ৰকমৰ চৰাই মই আপোনালোকক কেতিয়াবা পাৰিলে দেখাম বাৰু কেমেৰাত যদি মানে পাৰোঁ আৰু দেখাব তেতিয়াহ'লে দেখাম বহুত ধুনীয়া ধুনীয়া চৰাই আছে আমাৰ এইফালে পিছফালে চ' ইমানেই আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ আৰু আমাৰ সেই দুইটা গ'লেই ৰাণী গ'লেই ৰাণী গ'ল যে এতিয়া গুডু যাবগৈ তাই গ'ল যে চাব দেই উঠিব এইয়া গেটখনৰ মানে কোনো হেৰি নাই ওপৰেদি পাৰ হয় দুইটা একে ওপৰেদিয়ে আকৌ নামিও যায় উঠিও যায় তাই গ'লগৈ যে এতিয়া সিও যাবগৈ লাহেকৈ তাই মানে ইমান ধৈৰ্য নাই ইয়াৰ অলপমান ধৈৰ্য আছে মানে তাই মানে ইমান ৰখি থকা ইমান ধৈৰ্য নাই চ' তাই গ'ল আৰু এতিয়া সিও মানে তাই পিছে পিছে যাবই আৰু দুইটা মানে একদম বহুত দিন হ'ল দুইটা একেলগেই থাকে মানে গুডু এয়া যাবগৈ দেই এয়া চাব এয়া গ'ল সেয়া দেখিছে চ' ইমানেই আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইকেইটা কৰি দিব আৰু ভিডিঅ'বোৰ এনেকৈয়ে দি আছোঁ দেই আৰু মানে এনেকৈ ডেইলি ব্লগ কিছুমানে দি থাকিম এতিয়া চ' আজিলৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই যায় তেনেহ'লে আজিলৈ আহিছোঁ লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই